নমস্কাৰ বন্ধু বান্ধৱীসকল। ৰাসৰ দিনাখন নাটক চলিছিল ছেকেণ্ড দিনাখন বশিষ্ঠ মন্দিৰত। তো বশিষ্ঠ মন্দিৰ এৰিয়া তাতে আকৌ বান্দৰৰ নিমন্ত্ৰণ জানো নাথাকিব। বান্দৰে নিমন্ত্ৰণ পাইছে, স্পেচিয়েল নিমন্ত্ৰণ। ৰাতি প্ৰায় নিশা 12:30মান বাজিছিল জানেনে। 12:30মান বজাত ইমান ৰাতি ইহঁতৰ গোটেই ভিৰ, মানে বান্দৰৰ দল মন্দিৰৰ যোনফালে নাটক হৈ আছে সেইফালেই চলি আহিছে, মানে সেইফালেই গৈছে আৰু যেন নাটক চাবলৈ গৈছে। ক'ত যা তহঁতে যাও ক'ত? আৰে বাচ্চা চাচ্চা লৈ ৰাতিখন ৰাস চাবলৈ দেৰি হৈছে নিচিনা একদম পটাপট গৈছে। ক'ত যাও ভাই? आंटी आंटी कहाँ जाएगा? अंकल राग देखने के लिए जाएगा? पता ही नहीं दे यार, कोई जवाब भी नहीं दे देता है। क्या हो रहा है इन लोगों को? कहाँ जाएगा तुम लोग इतना रात को? कहाँ जा रहा है? हाँ आंटी राग देखने के लिए जाएगा? যাওক গৈ, সিহঁতেও ৰাস চাওক না, সিহঁতে চাই আহকগৈ। মইতো চাই আহিলোঁ নাটক। ৰাসৰ শ্ৰীকৃষ্ণৰ কাহিনী হ'লে নাটক ৰাস বুলি কয়, যিহেতু নাটক চলিছে। তো বাই বাই, গুড নাইট বান্দৰৰ টিম। যা 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 যা।